এই তই টিচাৰ বাৰু শুনে তই চেল্লে কি কৰি দিছ না কাও আৰবা হয় ঘূৰি চাই বাপ হিচাপে কৰি আহিছা নেকি ভাল পাবি আগুনি কি গম পায় নহয় যে এটা ভাল কথা ক'বা আপি গেলি ৰহি আছো মোবাইল এটা অনলাইন অৰ্ডাৰ কৰিছিলো তাকে 12টা বজাত নিবে গেলি ৰহি আছো মই এইগিলাখান নকবি এনেকুৱা কথা নেক্সট টাইম হাতীৰ কথা মাৰামাৰি হৈ যাব কিন্তু মাৰ খাই দিবি কৈ থৈ দিলো মই দে হ'ব দে আৰু এনে অলপ ধেমালি কৰিছো আৰু তোৰ লগত তামচা কৰিছো মোবাইল আহিলে তই ভালকে চেক কৰি চাবি আজিকালি বহুতকে ঠগৈ শিলৰ গুটি খেলে ভৰাই খেলে তাতে পেকিং কৰি দে কাঠৰ টুকুৰা ভৰাই দে গা ধোৱা চাবোন 700 মান গোটেই পেকিং কৰি দে এটাতো ভালকৈ চেকিং কৰি চাবি কিন্তু ঠগ খাই যাবি আকৌ জাগাত চাবি সি ডেলিভাৰী কৰবি আচলটোক লগত ৰাখি খেলে তই পেকিংটো খুলি চাবি এই আমাৰ গাঁৱত জখৰত থেৰাপা আছে আৰু লম্পেন এটা অৰ্ডাৰ কৰিছিল কাৰণতে পেটিকোট আছিল লম্পেনৰ জাগাত জানানে সেইকাৰণে চেকিং কৰি চাব লাগে লগে লগে এতিয়া আমি এটা বুদ্ধি খাটাব লাগবো এতিয়া কি কৰা যায় সেই যেতিয়া মোবাইল দিবি আবু আমি তাক ধৰি ল'ম আৰু ধৰি খেলে মোবাইলৰ পেকেটটো খুলিম যদি পেকেটৰ ভিতৰত মোবাইল নাই তেতিয়া তাক এনেকে মাৰি তাক আঁঠুৰ খিলে ফাটাই দিম একেবাৰে গম পাইছেনে দে আমাৰ তাক খালি ৰখি থাক তেতিয়া এইটোৱে ঠিক হ'ব কিন্তু চালা এতিয়াও অহা নাই ইমান দেৰি হ'ল ৰহি আছো তেতিয়াৰ পৰাই ভাই আজি তাক আহিবা দেচোন আমি দুয়ে লগ লাগি ভাল শিক্ষা দিম দিয়া তাক তই অলপমান বচোন মই আহি আছো এতিয়া নাই ঠিক আছে যা মইতে বহি আছো যাবি আৰু জলদি আহিবি তই ভাগাখানটো শান্তিকে একবাৰ নাপাওঁ কাৰোবাৰ ফোন আহিল হেল্ল' কোনে কৈছানো অনলাইন যদি মোবাইল অৰ্ডাৰ কৰিছিলি তাকে দিবি আছো কক গেলি যাব লাগবো নলবাৰী টেম্পু ষ্টেণ্ডৰ তাতে পাণ্ডমলৰ দোকানৰ ওচৰত ৰখি থাকিম মই তাকে গেলি আহিবি তই 1 নম্বৰ দোকানখনত ছাৰ সেইটো বহুত বেয়া ৰাস্তা সৰু ৰাস্তা তাতে মোৰ গাড়ী নাযায় আপুনি এটা কাম কৰক ৰঙেৰ হাউচ চক গ'লে আহি আপোনাৰ বস্তুটো লৈ যাব পাৰে আৰে কি বালবো কি আছা এইটো ৰাস্তাত সদায় হাতী ঘূৰি থাকে আৰু তই কৈ আছা তোৰ গাড়ী ইয়াতে নাহে নাই ছাৰ মই যাব নোৱাৰিম আপোনাক যদি লাগে আপুনি আহক আৰে ভাই খং কৰিব নালাগে 100 টকা এক্সট্ৰাকে বেছিকে দি দিম একে গেলে আহিলে দি মোৰো অসুবিধাটো তই বুজি পা না ঠিক আছে বাৰু গৈ আছো জাগাটোৰ নাম কোৱা নলবাৰী টেম্পু ষ্টেণ্ডত গেলা তাতে মোক দেখা পাবি ঠিক আছে বাৰু গৈ আছো কুকুৰ কেতিয়াবা মই ধুনীয়াকে কৈ আছো না দিমা তোক শিক্ষা আহি পাইছে ভাই তই ভাই মোবাইল অৰ্ডাৰ কৰিছিলি যদি তাৰ ফোন আছিল আমাৰ এটা গেলি মাতছো মই টেম্পু ষ্টেণ্ডত গেলি সি নাহো বুলিও কৈছি আহিব নোৱাৰে বোলে 100 টকা এটা এক্সট্ৰা দিম বুলি কোৱাৰ কাৰণে আহিম বুলি কৈছি তাকো সমৰা বাপেকে 100 টকা বৰকৈ হম তাক 100 টকা এটা ভাই তাক আহিবা দেচোন আমি দুয়ো লগ হৈ ভাল পিটনি দিম দে তাক দুটামান ভাই তাৰ ফোন আছে ৰ ভাই কক গেলে বেছে লালগেটটি দেখা পাইছে নে লালগেটটিৰ পৰা চিধি আবি আহি টেম্পু ষ্টেণ্ড দেখা পাবি টেম্পু ষ্টেণ্ডৰ পৰা নদী এটা দেখা পাবি নদীটোৰ ওচৰতে আমি আছো আমাক দেখা পাবি তই আহি থাকাকে গেলি আপোনাৰ মোবাইলটো লোৱা এইটো আৰু মোক পইচা দি মই যাওঁ এতিয়া দি আছো ৰ 1 মিনিট ৰ আৰে ভাই আগে খুলি চাচোন পইচা পিছত দিবি দে ভাল কথাই কৈছে ৰ আগে খুলি চাও ৰ আরে হয়তো শিলটো দেখোন পেকিং কৰি লৈছে মোবাইলৰ জাগাত আৰু তোৰ ফোনৰ বাক্সাত কেনেকে তই শিলগুটিটো ভৰাই পেকিং কৰি লৈছে কিয় লৈছে তই তোক এতিয়া শিক্ষা দি আছো এইগিলাখান চৈতন্য কৰা মই নাজানো ছাৰ এইগিলাখান মইতো অকল ডেলিভাৰী কৰো এইগিলাখান পেকিং বেলেগে কৰে খাই এক মাৰ টাকা না লইয়া আমার এক ফিট চালা ভাই মার ছাৰ মোৰ আকৌ ভুল নাই পেকিং কৰা কেইটাই ভুল কৰিছি ছাৰ মোক মাফ কৰি দিম 100 টকাটো নালাগে মোক এক্সট্ৰা 100 টকা লাগে মই ভুল কৰা নাই পেকিং কৰা কেইটাই চালা এক্সট্ৰা 100 টকা লাগে তো রাস্তা বয়ে বলি তই রাস্তা দি না তই ভাল রাস্তা লাগে তো মোবাইলের জায়গা তো শিলগুটি ভরে লইছে তো আমাক পগলা বলি ভাবছে নাকি ছাৰ মোক মাফ কৰি দি ইয়াত মোৰ একো ভুল নাই ছাৰ মোক মাফ কৰি দি মোৰ এটা একো ভুল নাই নহয় মই আপোনাক কেতিয়াও নহৈছো এরিয়াত তোক দেখা নাপাও ওচৰে বছৰে হেল্ল' বাবু বনিয়াদ ভিডিঅ'টো চাই যদি ভাল লাগছি তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থবি তেতিয়া আৰু এনেকুৱা ভিডিঅ' চাই থাকিব পাৰিবি